হেল্ল' ফ্ৰেণ্ডছ, গুড ইভিনিং। আজি এই সৰু ভিডিঅ'টোত মই আপোনালোকক দেখাব বিচাৰিছোঁ পুনে চহৰৰ মাজমজিয়াত থকা এখন খুবেই বিশেষ আৰু ঐতিহাসিক ঠাই, যাৰ নাম হৈছে আঘা খান পেলেচ। আৰু আজি মই এই আঘা খান পেলেচলৈ আহি দেখিছোঁ যে সঁচাকৈ এইখন অতি সুন্দৰ আৰু মনোমোহা। আহকচোন চাওঁ ভিডিঅ'টো। এই পেলেচখন আঘা খান নামৰ এগৰাকী ধনী ব্যক্তিয়ে 1892 চনত বনাইছিলে আৰু ইয়াৰ মূল উদ্দেশ্য আছিল পুনেৰ দুখীয়া লোকক সহায় কৰাৰ। কিন্তু পাছত এই ঠাইখন ইতিহাসত প্ৰবিষ্ট হ'ল, কাৰণ 1942 চনত গান্ধীজীক এই ঠাইত বন্দী কৰি ৰখা হৈছিল কুইট ইণ্ডিয়া মুভমেণ্টৰ সময়ত। তেখেতৰ পত্নী কস্তুৰবা গান্ধী আৰু সহচৰ মহাদেৱ ভাই দেশাইও লগতে আছিল। কস্তুৰবা গান্ধী এই ঠাইতে মৃত্যুবৰণ কৰে। পেলেচখন চাই থাকিলে ভিতৰত এটি বিশেষ অনুভৱ হয়। এই ইট পাথৰৰ মাজত আছে দেশৰ ইতিহাস, ত্যাগ আৰু বেদনা। তলত এটি সৰু বাগিচা আছে। গোটেই ঠাইখনেই যেন শান্তি আৰু মৰমেৰে ভৰা। মই আগতে দুবাৰ আহিছোঁ ইয়ালৈ, আৰু যেতিয়াই মই ইয়ালৈ আহোঁ ইয়াত আহি ভাবোঁ যে কিমান কথা লুকাই আছে এই সৰু ঠাইখনত, কিমান কথা লুকাই আছে এই পেলেচৰ ভিতৰত। ইয়ালৈ আহি মনটো কিবা নতুন ধৰণেৰে অনুভৱ কৰে। আপোনালোকে কেতিয়াবা পুনে আহিলে সময় থাকিলে এবাৰ আহি চাবচোন। অতি মনোৰম আৰু চিন্তনযোগ্য ঠাই। ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকে চাই ভাল পাইছে কাইণ্ডলি শ্বেয়াৰ কৰিব, আৰু কেনেকুৱানো পালে, কি পালে, ভিডিঅ' প্ৰডাকশ্যন কেনেকুৱা হৈছে ইত্যাদি আপোনালোকে কমেণ্ট কৰি জনাব পাৰে। মই বাৰু মোবাইলতেহে বনাইছোঁ এই ভিডিঅ'টো। যিয়ে নহওক, ধন্যবাদ চোৱাৰ বাবে। থেংক ইউ ফৰ ৱাচিং।